ওয়েলকাম টু মাই ইউটিউব চেনেল বন্ধু-বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'ৰে আজি মই চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনৰ আৰু এটা নতুন ভিডিঅ' এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো হেইকলৈকে চাব আৰু যদি মোৰ এই চেনেলটোত কোনোবাই প্ৰথমবাৰ চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু-বান্ধৱীসকল প্ৰতিটো কোৱেশ্চনৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ আনসাৰ কৰিব পাৰে এটা ভিডিঅ'ৰ শেষত কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব সো বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1 শিক্ষকৰ প্ৰধান ভূমিকা কি এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ গ শিক্ষণ পদ্ধতি অব্যাহত ৰাখা কোৱেশ্চন নম্বৰ 2 এজন শিক্ষকৰ বাবে আৰ্হি স্বৰূপ কি এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ক সাধাৰণ জীৱন যাপন উচ্চ চিন্তা চৰ্চা কোৱেশ্চন নম্বৰ 3 শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী পিতৃ-মাতৃ মিলিত হ'ব লাগে যাতে এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ খ স্কুলৰ সংস্কাৰমূলক কামবোৰ কৰিব পাৰি কোৱেশ্চন নম্বৰ 4 স্কুলে জীৱনৰ উল্লেখযোগ্য কথাটো কি এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ খ পৰীক্ষাত সফলতা কোৱেশ্চন নম্বৰ 5 প্ৰাথমিক শিক্ষাৰ মাধ্যম হ'ব লাগে এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ গ মাতৃভাষা কোৱেশ্চন নম্বৰ 6 কিশোৰৰ বাবে খেলা-ধূলা আৱশ্যকীয় এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ গ ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উন্নয়ন সাধন হয় কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 7 স্কুলত কটকটীয়া অনুশাসন থকা উচিত এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ঘ অনুশাসনে ছাত্ৰ-ছাত্ৰীক সুনাগৰিক কৰি তোলে কোৱেশ্চন নম্বৰ 8 স্কুলত নিৰ্বাচন পতা উচিত এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ গ তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব কোৱেশ্চন নম্বৰ 9 মানসিক বয়সৰ ধাৰণাটো আগবঢ়াই নিছিল এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ক বিনেট আৰু সাইমন আজিৰ অন্তিমটো কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 শিক্ষাদানত দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰয়োজনীয়তা হ'ল এটা সাইড অপচন দি আছে ইয়াৰ শুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ঘ শিকিবলগীয়া কথাখিনিৰ সান্নিধ্যত জানিব পাৰি থেংক ইউ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব